মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনৰ নৱম দ্বিবাৰ্ষিক অধিৱেশন হয়। আজিয়ে যি 2 বছৰৰ কাৰ্যকাল সমাপ্ত এতিয়া গোটেই দিনটো কাৰ্যসূচী পালি পালি আজি আমাৰ অন্তিমখন এতিয়া সভা বহিছে, বিষয় বাছনি সভা। আজি আমাৰ সভাৰ অন্তিম অন্ত সন্মিলনীত আমাৰ আজি গোটেই দিনজোৰা কাৰ্যসূচী আছিল। ৰাতিপুৱা 8 বজাত আমাৰ পতাকা উত্তোলন হৈছে আৰু 8:30 বজাত আমাৰ শ্বহীদ তৰ্পণ হৈছে। তাৰ পিছে 9 বজাত আমাৰ বৃক্ষৰোপণ কাৰ্যসূচী আছিল। ইয়াৰ পিছত মুকলি সভা হৈ গ'ল, আহাৰ বাদী হৈ গ'ল, বিৰতি হৈ গ'ল। এতিয়া আমি বিষয় বাছনি সভাত বহিছোঁ। আমাৰ অতিথি আজি গোসাইগাঁৱৰ পৰা DI ছাৰ আহিছে আৰু কচুগাঁৱৰ পৰা আহিছে আমাৰ DO ছাৰ, লগতে আমাৰ কোকৰাঝাৰৰ পৰা অল ইণ্ডিয়া শিক্ষক ফেডাৰেশ্যনৰ যে সদস্য তেখেতে আহিছে আৰু অবজাৰ্ভাৰ আহিছে আৰু গোটেই এই মহকুমাৰ শিক্ষকসকল আজি আহি ইয়াত উপস্থিত হৈছে। আটাইকে লৈ আমি আজিৰ এই নতুন সমিতি গঠন কৰাৰ প্ৰচেষ্টাৰে ইয়াত কৰিছোঁ। হৈছে তাতে আমাৰ শিক্ষাৰ বিষয়ে আমি আলোচনা কৰিছোঁ। শিক্ষাৰ মানদণ্ড কেনেকৈ উন্নত কৰা যায়, ল'ৰা ছোৱালী কেনেকৈ উন্নত শিক্ষা দিয়া যায়। ইয়াৰ নতুন যিটো শিক্ষানীতি আহিছে সেই শিক্ষানীতি মতে আমি যাব লাগিব। আমি চৰকাৰৰ বিপক্ষে নহয়, কিন্তু আমাৰো বহুত সমস্যা আছে। আজি ধৰক 6টা ক্লাছ আছে, মোৰ স্কুলখনৰ কথা কৈছোঁ মই। 6টা ক্লাছ আছে, আমি শিক্ষক হৈছোঁ 3জন। ওচৰতে নেশ্যনেল হাইৱে, মোৰ স্কুলৰ বাউণ্ডাৰী নাই, বহুত সমস্যাতে আমাৰ মহিলা আমাৰ বাইদেউ তৰফৰ পৰা দিয়ক, শিক্ষকে অফিচত কামতো বাইদেউসকলৰ পৰা দিয়ক। স্কুল খোলাৰ পৰা আৰম্ভ কৰি স্কুল বন্ধ কৰিব লাগে, বহুত সমস্যা আছে। গতিকে চৰকাৰৰ ওচৰত আমি এইটোৱে দাবী কৰিম যে আমাক শ্ৰেণী অনুযায়ী যাতে শিক্ষক দিয়ে, তেতিয়া আমি যি চৰকাৰৰ যিটো এক্সপেক্ট সেইমতে আমি নিশ্চয় আগুৱাই যাবলৈ সক্ষম হ'ম। ছাৰ আজি দেখা গৈছে যে এতিয়ালৈ মানে আমাৰ যিখিনি ৰিপৰ্ট আছে, ডাটা আছে, সেইমতে অসমত প্ৰায় 3000 স্কুল ছিংগল টিচাৰ হৈ আছে। আমি এইটোক তীব্ৰভাৱে গৰিহণা দিছোঁ আৰু এইটো বৰ এটা পৰিতাপৰ কথা। হয়তো কিছুমান বিদ্যালয় আছে যিবিলাকত হয়তো ছাত্ৰ নাই, তাত অজস্ৰ শিক্ষক সময় আছে। এই ৰেচিঅ'লাইজেশ্যনটো তাড়াতাড়ি অতি সোনকালে হ'ব লাগে আৰু যাতে সকলো ছাত্ৰ ছাত্ৰীয়ে সমানভাৱে মানে বিদ্যাত আগুৱাই যাব পাৰে, সেইটো আমি কামনা কৰোঁ। সম্পাদক